বেলুন লোৱা হৈ গ'ল পূজাৰ ষ্টিকাৰ। তো আপোনালোকে গম পাইছে কাইলৈ বিশ্বকৰ্মা পূজা। তো আমি গৈ আছো এতিয়া কলপাত কাটিবলৈ। মই ব্লগ আমি গৈ আপোনালোকক এটা নতুন ভ্লগলৈ। তো ব'লক। এইফালে বিয়েন খুৰাই কলপাত কাটি আছে, মই দেখুৱাইছো ৰ'ব। এইফালে আমাৰ খুৰাই কলপাত কাটি আছে, বৰষুণ দি আছে। এতিয়া কলপাত কটাৰ পিছত ৰভা দিবগৈ লাগিব, কাৰণ বৰষুণ পৰি আছে, সেই ৰভাটো দিবই লাগিব। বৰষুণ দি আছে, কলপাত লৈ আহি আছো মাথাৰ ওপৰত। তো কাইলৈ যে বিশ্বকৰ্মা পূজা, আপুনি বিশ্বকৰ্মা পূজাৰ উপলক্ষে কি ক'ব? হয়, মই এটা কথাই জানো, মই বিশ্বকৰ্মা কৰ্মই কৰোঁ। মোৰ এজন গুৰু আছে, মোৰ গুৰু শ্ৰী গোলাপ নাথ। মই তেখেতৰ সৈতে সদায় কৰ্ম কৰি আহিছোঁ, আৰু তেখেতৰ পৰা মই জানো যে তেখেতৰ পৰা মই এটা কাম শিকিবলৈ মই সদায় উৎসুক, আৰু কেতিয়াবা কামলৈ নাযাবও পাৰোঁ, কিন্তু সেই বিষয়ে মোৰ নহয়। কিন্তু তেখেতক মই কামটো যে মই এজন গুৰুৱে মোক যে কামটো শিকাইছে, সেই কথাটো মই তেখেতক বহুত কোটি কোটি ধন্যবাদ দিছোঁ। আৰু বিশ্বকৰ্মা উপলক্ষে তেখেতক মই বেলেগ দিব নোৱাৰিলেও মই নিজৰ মনৰ পৰা মই তেখেতক বহুত ধন্যবাদ দিছোঁ। আমি এতিয়া যাম বিশ্বকৰ্মা পূজাৰ বজাৰৰ বাবে নগাঁও টাউন। ব'লক। আমি নগাঁৱলৈ গৈ আছোঁ, এতিয়া পামগৈ। এতিয়া ব'লক নগাঁও ফালে যাওঁ। মানে এইগাল ক'ত ট্ৰেফিক জামত ফচি গ'ল, একদম বম ট্ৰেফিক জাম। 15 মিনিটমান হ'ল, মোৰ অশান্তিয়ে লাগে ৰৈ থাকিবলৈ। এয়া বজাৰৰ মাজলৈ সোমাই গৈ আছোঁ, ব'লক বজাৰ কৰোঁগৈ। আপেল খাব নেকি? কেজি ইমান দাম, 100 টকা একদম। কাইলৈতো প্ৰসাদক দিবই লাগিব, সেয়ে লৈ লৈছোঁ। তো কাইলৈতো বিশ্বকৰ্মা পূজা, সেয়ে কাইলৈ গাড়ীত মালা লগাব লাগিব। আকৌ পূজা কৰা যোনটো মণ্ডপটো হ'ব, তাতো মালা লগাব লাগিব, মানে সজাই কৰি দিব লাগিব। সেয়ে বেলুন চেলুন আকৌ মালা লৈ লৈছোঁ, সেই মালা দোকান এখন সোমাইছোঁহি। আৰু লৈলোঁ পূজাৰ ষ্টিকাৰ। এতিয়া বেলুন কিনোগৈ, ব'লক বেলুনৰ দোকানলৈ যাওঁ। চাওক ইয়াত বেলুন লোৱা হৈ গ'ল। এই সোমালোঁ এখন হোটেলত বহিলোঁ, খাই আছোঁ। আমাৰ বজাৰ কৰি হৈ গ'ল, আমি গৈ আছোঁ ঘৰলৈ। আজিৰ ভিডিঅ'টো ইমানেই, ভিডিঅ'টো শেষ কৰোঁ। নমস্কাৰ।